তো গাইজ অলপ বজাৰৰ পৰা মাছখিনি লৈ আহিলোঁ। এতিয়া মই মাছ বনাম। মাছখিনি ভাজি আছোঁ, ভাজিব আৰম্ভ কৰিছোঁ। মাছ ভাজি আৰম্ভ কৰিলোঁ। মাছৰ মাথাটো মাছখিনি বনাই মেলি ভাজি আছোঁ মই। দেখো দিয়া ভাজি লগাম। মাছ ভজা আৰম্ভ কৰি দিলোঁ। আৰু ৰান্ধনি কাৰণ মানুহ বেছি নহয়, তিনিটা মানুহ ভজা বনাওঁ। মা, মই, বাইদেউ। মাছ ভজা হৈ গ'ল। এতিয়া মাছৰ লগত বনাম। আলু লগত আছে, এই বিলাহীৰ লগত বনাম। সেইদিনাখন বিলাহীৰ লগত বনোৱা নাছিলোঁ মাছ, আজি বিলাহীৰ লগত বনাম। আঞ্জাত বহাইলোঁ। আঞ্জাখন হ'ব লাগে আৰু খাব লাগে ন বাইদেউ? নতুন ৰান্ধনি যিহেতু আৰু চিৰাটো আৰু নিদিওঁ। এটা উতলটো হওক, এটা উতল খাওক। তো গাইজ আঞ্জাখন এতিয়া হৈ গ'ল আৰু কেনেকুৱা হৈছে কমেণ্ট কৰিবাচোন। তো গাইজ ভাত আঞ্জা বনাই উঠি এতিয়া খাব ধৰিলোঁ। ভাতৰ লগত আছে ভাজি, বন্ধাকবি, আলু, মাছৰ চিৰা, মাছৰ আঞ্জা আৰু ভাত। লগত আছে জলকীয়া, কাৰণ মই জলকীয়া খামেই গাইজ। এতিয়া মই খাওঁ। বঢ়িয়া। মাছ পিছ